কথিত ভাষাত লিখা কবিতাৰ শিৰোনাম পাঢ়ো বুলি পাহেৰবা নৰা কথা। বুঝছ সখা পাঢ়ো বুলি এই চব কথা পাহেৰবা নৰিহা। ঢেকালৰ ঢেকি আধেইলাৰ বান্দিদাৰৰ কথানো কেনকে পাৰো। এই ঢেকি এই বান্দিদাৰক লৈয়ে জীৱনৰ আধা কাটাল আত্মা। পিতেও কমতি না কদালেৰে কাচি হালেৰে কতৰি। চকুৰ আগতে লহলহীয়া আইঠা কলহান মানুহ কটা কেনকে জিতুতি আহিল। দেহা থাকলিহে বেহা কথাহাৰ কবাক লগিও ইটা তাহাৰ দেহাই নাপনে। ভীমজ চৈৰাই দি আগ চৈৰা পন্তাখ পিতে ও ইটা চকাৰ আধাৰেই আধাৰ্য। বহু কথা সখা বহু কথা সেই যি পিতেৰ কান্ধত উঠি হাতত চকলেটৰ বয়ামৰ পাই এটা বুলি দুটা মস্ত ভকত ভোক নাই বুলি ভাগত ডিমাটো চলিটোক লগি না আধা থ মাইটোকনো পাৰো কেনকে হা। ছাগাল চেপ্তাই হেতে কাল্লা দুটা টানি লৈ ফুৰাওঁতে কেইনা যি কঁকালখন পৰি আহিল গমেই নাপালো। ভাজ লাগি অহা মায়ের সেখান কঁকালত ধৰি কম কান্দিছিলো না একদিন স্কুলত নাযাওঁ বুলি। স্কুলত কৰি পিতেৰ হালৰ পাছৰ কোনটিকেইটাই আছিল ভাল। প্ৰবীণ মাষ্টৰৰ চেকনিডালে সপানতো খেতি লৈ ঘূৰাইছিল হা সখা, সপানতো খেতি লৈ ঘূৰাইছিল। পাৰো বুলি চব কথা পাহেৰবা পাৰিলেও একলা কথা পাহেৰবা নৰি। বুঝছ সখা পাহেৰবা নৰিদা পাহেৰবা নৰিদা পইলা ভাল পা পিতুৰ ডালিম গইটা হাঁহি চেৰিহান নাকটো আৰু কটেৰ তলৰ সেই বিশেষেই না বেলম মলা। যেমানে পাহেৰবা চাওঁ কলজাৰ পুৰেনি হেমানে বাৰা আনপাওঁ। সদাগৰৰ আপা পাই তাইও ৰবা নৰিলা, সদাগৰৰ আপা পাই তাইও ৰবা নৰিলা। ৰলেও কেমান নৰব আৰু পূজাই ভটলি চিৰাকানি আগ চিল্লাও দিবা নৰা। কানে এলিও জমে নেৰা কদমথুৰাৰে মান্থু কেমান নৰব। বুক জ্বলিও কথাগিলা ভাবি মনটো হাতো পৰে হা সখা। বুঝছ সখা বুক জ্বলিও কথাগিলা ভাবি মনটো হাতো পৰে হা। পাহেৰবা নৰদা একলা কথা পঢ়া চদীত টোপনিয়াই দি মূৰৰ বিহুত পৰি থকা মায়েৰ সেইহাৰ কথানো কেনকে পাৰব। বাপু গা ভাল নহয় নেকি নে। হাধালৰ মাটি আকলাই সদা মান্থুৰ কান্ধমেই না দৈকা পুতাৰটো জ্বৰ পাই গাখীৰ হান দেহা আংৰা হান। হাধালৰ মাটি আকলাই সদা মান্থুৰ কান্ধমেই না দৈকা আপাটো জ্বৰ পাই গাখীৰ হান দেহা আংৰা হান। তাকলা দেখা ধুতিখানো তাকলাইৰ বা নুগুচা হয়। চাও বুলিও চাবা নৰো মুখখানত দেখি বুকখান জমজমে যাইছ বেলাটো ইহেতু। চাও বুলিও চাবা নৰো মুখখানত দেখি বুকখান জমজমে যাইছ বেলাটো ইহেতু। কচোন তুমিয়েই কহা পাৰো বুলি পাহেৰবা পাৰি একলা কথা। পাহেৰবা পাৰি একলা কথা নৰুদা সখা পাৰো বুলিও পাহেৰবা নৰো ও একলা কথা নাপাৰো দে। ধন্যবাদ।